এইখন হ'ল চাদৰ। তলত মই মণিগুটি লগাই দহি বাতি দিছোঁ আৰু এইকেইটা গোল গোলকৈ ফুল দি পাত দি দিছোঁ। এইটোৱে চিলাই, অতি সহজ চিলাই হয় এইটো। এইখন চাদৰ আগতে এই ফুলটো মই আপোনালোকক দেখুৱাইছিলোঁ আৰু এইটো এটা মই 3টা ডিজাইন দিছোঁ এখন চাদৰত আৰু মই মেখেলাখনতো দিছোঁ। এইটো গোটেই চাদৰখনৰ কাষকেইটাত মই লতা কৈ দিছোঁ আৰু এইখন হ'ল মেখেলা। এই মেখেলাখনত ঠিক চাদৰখনৰ দৰেই দিছোঁ আৰু তলত এডাল লেচ দি দিছোঁ। এয়া তলত ফলছ লগাই থোৱা আছে আৰু এটা এটাকৈ ওপৰত বুটা দি দিছোঁ। চাদৰখনৰ দৰেই মেখেলাখনটো তলত দিছোঁ আৰু এইটো মাজত যে দিছিলোঁ চাদৰখনত এইকেইটা এইটো দিছোঁ আৰু তাৰ ওপৰত দিছোঁ মাজত দিয়াটো বুটাই এইটো চেম দিছোঁ আৰু কাপোৰযোৰ দেখিবলৈ খুব ধুনীয়া হৈছে আৰু কটনৰ হয়, পিন্ধিবলৈ বহুত আৰাম। মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ এই কপি ফটোত। মোৰ কৰা বহুত দিনেই হ'ল, কলেজত পঢ়ি থাকোঁতেই কৰিছিলোঁ। এতিয়া ফুলটো চাওঁ আহক। প্ৰথমতে মই এনেকৈ কলম এটা দি পেলাই গোল কৰি লৈছোঁ। আপোনালোকে যিকোনো বস্তু ব্যৱহাৰ কৰি গোল কৰিব পাৰে, ঢাকনি কেনেকুৱা ধৰণৰ বস্তু। আৰু এতিয়া মই মাজতে এটা ফুট দি ল'ম। ফুটটো দি এতিয়া মাজেদি মই সূতাডাল উলিয়াই ল'ম বেজীটো দি আৰু এনেকৈ উলিয়াই ল'লোঁ। এনেকৈ আপোনালোকে দুটা দুটাকৈ মানে এবাৰ খুচি আকৌ আগলৈ নিদিব, তেনেকৈ দুডাল হ'ব আৰু অকণমানকৈ মাজতে উলিয়াই দিব। আকৌ তেনেকৈ খুচিব মই যেনেদৰে দেখুৱাইছোঁ আৰু মাজতে অকণমানকৈ বেজীটো উলিয়াই দিব। আকৌ ঠিক তেনেদৰেই খুচিব। এনেকৈ আপোনালোকৰ খালি জোৰ জোৰকৈ হ'ব লাগে, এডলীয়া হ'ব নালাগে। এডলীয়া হ'লে ফুলটো কৰিবলৈ অসুবিধা হ'ব, নোৱাৰিম। আৰু এনেকৈ এজেগাত সোমোৱাই আন এজেগাত উলিয়াব লাগিব, তেতিয়াই সম্পূৰ্ণকৈ ফুলটো হ'ব আৰু ফুলটো বহুত ধুনীয়া হয়। আপোনালোকে মোৰ কাপোৰযোৰ দেখিছে, বহুত ধুনীয়া হৈছে। আৰু ইয়াতে এটা কথা কওঁ আপোনালোকক, মোৰ ভিডিঅ' কৰাৰ মোৰ ষ্টেণ্ডডাল ৰুমত থাকি আহিলে আৰু সেইকাৰণে মই এটা লাইটৰ ওপৰত থৈয়ে ভিডিঅ'টো কৰিছোঁ। আৰু এনেকৈ হৈ গ'ল আৰু এতিয়া মই ল'ম দুডাল প্ৰথমতে লৈ লৈছোঁ। দুডালৰ পিছত আকৌ তললৈ আনিছোঁ, তললৈ আনি আকৌ দুডাল লৈছোঁ, আকৌ তেনেকৈ দিছোঁ, আকৌ লৈছোঁ দুডাল লৈ এডাল আপোনাৰ পিছুৱাই আনিব লাগে, আকৌ দুডাল ল'ব লাগে, এডাল পিছুৱাই আনিব লাগে। এনেকৈ কৰিব লাগে ফুলটো। এয়া আপোনালোকে দেখিছে মই এনেকৈ দুডাল লৈছোঁ, দুডাল লৈ পিছুৱাই আনিছোঁ, আকৌ দুডাল লৈছোঁ, আকৌ পিছুৱাই আনিছোঁ, আকৌ দুডাল লৈছোঁ। তেনেকৈ ফুলটো হ'ব আৰু খুব ধুনীয়া লাগে। আপোনালোকে ভালকৈ মন কৰি চাব। আৰু ফুলটো বেছি টান নহয়, ইজিয়ে হয়। মই কৰি খুব ভাল পাইছোঁ আৰু মই দেখিছে কাপোৰযোৰত বহুত কৰিছোঁ। এনেকৈ আপোনালোকে দুলাইন কৰিব। মই আপোনালোকক যে দেখাই আছোঁ তেনেকৈ আপোনালোকে দুলাইন কৰিব। দুলাইন কৰিলেই হ'ব, বেছি কৰিব নালাগে। মোৰ কাপোৰযোৰ বহুত দিন হ'ল কৰা কৈছিলোঁ, সেইকাৰণে বেলেগ এটুকুৰা কাপোৰতে ফুলটো আপোনালোকক মই কৰি দেখাইছোঁ। আৰু এয়া চাওক, মোৰ দুলাইন হ'বলৈ হৈছেই আৰু এতিয়া মই মাজেদি খুচি দিম। চাওক, এয়া দুলাইন হ'ব হৈয়ে গৈছে। কেতিয়াবা এনেকুৱা হয়, পটককৈ ভুল লগা নিচিনা হৈ যায় আৰু মোৰ কৰা যিহেতুকে বহুত দিনেই হ'ল, তথাপিতো আপোনালোকক চেষ্টা কৰিছোঁ দেখুৱাবলৈ ফুলটো। আৰু ইয়াৰ মাজত মই সোমোৱাই দিলোঁ আৰু মই সোমোৱাই দি গাঁঠি এটা মাৰি বেলেগ এডাল সূতা মই ব্যৱহাৰ কৰিছোঁ। একেডালেই দেখিবলৈ অলপ ভাল নালাগে আৰু বেলেগ সূতা দিলে তাৰ মাজত ফুলটো ধুনীয়া লাগে। আৰু এয়া চাওক,
এতিয়া সেউজীয়াৰ লগত কমলা দিছোঁ আৰু অকণমান আগলৈ গৈ মই মাজত উলিয়ালোঁ। এতিয়া দুডাল দুডালকৈ জোৰ কৰি এটা এটা মই গাঁঠি দি যাম জোৰ বনাই, আৰু এইটোতো সেনেকৈয়ে সেই এযোৰ দুযোৰ এনেকৈ। সেইকাৰণে আপোনালোকক কৈছিলোঁ মই যে জোৰ হ'ব লাগিব, এডলীয়া হ'লে অসুবিধা হ'ব, ফুলটো নহ'ব। আৰু এনেকৈ মই জোৰ কৰি গোটেইকেইডাল ল'ম। আৰু আপোনালোকে ভালদি ভিডিঅ'টো চাই থাকিব, নিশ্চয় বুজি পাব। এয়া চাওক কি ধুনীয়া হৈ গৈছে, এটা গাঁঠিটোতে ধুনীয়া ফুল হৈ গৈছে। সেয়া মোৰ বহুতকেইটা গাঁঠি মৰা হৈ গৈছে, আৰু ফুলটো গাঁঠিবিলাক বহুত ধুনীয়া লাগিছে। দেখিছেনে, বেলেগ এটা কালাৰ দিছোঁ যে। আপোনালোকে যিকোনো সূতা ব্যৱহাৰ কৰিব পাৰিব। মই ঊলেৰেই কৰিছিলোঁ আৰু কাপোৰযোৰত কৰিছিলোঁ মই এংকৰ গুলিৰে। এয়া মোৰ হৈ গৈছে। এতিয়া মই ইয়াত কাষতে বেজিটো উলিয়াই চেইন চিলাই দৰেই কৰিম, আৰু এইটো হৈ গ'ল ধুনীয়া এপাহ ফুলৰ কলিৰ নিচিনাকৈ হৈ গৈছে। আৰু মই এনেকৈয়ে গোটেইকেইটা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি কিবা ভুল হয় তেতিয়াহ'লেও ক'ব। যদি আপোনালোকে কোনোবাই এই ফুলটো ভালদৰে জানে, মই এনেকৈয়ে জানো কাৰণে মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক কি ধুনীয়াকৈ এটা ফুলৰ কলিৰ দৰে হৈ পৰিছে। আমি এইটো ফুল গাৰু কভাৰ বা বেলেগ কিবা টেবুল ক্লথ এনেকুৱাটো কৰিব পাৰোঁ, খুব ধুনীয়া হ'ব কৰিলেও। মই বৰ্তমান কৰা নাই, এনেকৈয়ে কাপোৰ দুযোৰমানহে কৰিছোঁ, আৰু হৈ গৈছেগৈ প্ৰায়, বেছি নাই। আপোনালোকেও চেষ্টা কৰিব এনেকৈ কৰিবৰ কাৰণে। এয়া মোৰ আৰু 3টা বাকী আছে কৰিবৰ কাৰণে। বেছি টাইম নালাগে, জল্দি হৈ যায়। এয়া আৰু 2টা আছে মোৰ, পটাপট হৈ যাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া দেখিছে মোৰ জল্দি হৈ গ'ল, আৰু কি ধুনীয়া হৈছে। এই ফুলটো ওপৰতে উঠে আৰু বেছি সূতা ব্যৱহাৰ নহয় চাওক। আৰু এনেকৈয়ে 2টা গাঁঠি মাৰিব, তেতিয়া ফুলটো খোল খাই যোৱাৰ সম্ভাৱনা নাথাকে। আৰু কি ধুনীয়া হৈ গ'ল চাওক ফুলপাহ।